Hello all creators, I am Manav from YouTube channel MtCreations. তো এটা কথা হ'ল আমি আপোনালোকৰ লগত আলোচনা কৰিম যিসকল ক্ৰিয়েটৰ আছে দিছ ভিডিঅ' ইজ অনলি ফৰ ক্ৰিয়েটৰ যদি আপুনি অডিয়েন্স এইটো আপুনি এৰি যাব পাৰে মই ৰিকুৱেষ্ট জনাইছোঁ আপোনালোকক পিছত মোৰ ভিডিঅ' বেলেগ ভিডিঅ' চাব এইটো ভিডিঅ' অনলি মই ক্ৰিয়েটৰৰ কাৰণে বনাইছোঁ তো ক্ৰিয়েটৰসকলক মই এটা অনুৰোধ জনাওঁ বা এটা মই ৰিকমেণ্ডেশ্যন কৰিব পাৰোঁ কিয় আমি বহুত সৰু ইউটিউবত আমাতকৈ বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে অলৰেডি অসমত প্ৰতিষ্ঠা লাভ কৰিছে বা কাম কৰি আছে তো আমি এনেকুৱা কাম কৰাত কিছুমানে ক'ব পাৰে যে তই নিজে কি আৰু বেলেগক তই কি হেল্প কৰিবি এনেকুৱা কিছুমান কথা ক'ব পাৰে কিন্তু একো নাই মই কাৰণ ডাঙৰ সৰু ইউটিউবাৰ মই কোনো ধৰণৰ তাত মই কথা নকওঁ মই ভাবোঁ সৰু ডাঙৰ ইউটিউবাৰ সকলোখিনি একে কাৰোবাৰ এটা ছাবস্ক্ৰাইবাৰ থাকিব পাৰে কাৰোবাৰ 1 লাখ থাকিব পাৰে তেখেতসকল সমান মোৰ মতে দিছ ইজ মাই অ'ন ভিউ মই কাকো ইয়াত হাত কৰিব খোজা নাই বা মই কাকো বেয়া কৰি মই কথাটো ক'ব খোজা নাই মোৰ ডাঙৰ ইউটিউবৰ লগতো ফিল আছে সৰু ইউটিউবৰ লগতো ফিল আছে মিডিল ইউটিউবৰ লগতো ফিল আছে আপুনি যি কয় সকলোৰে লগত মোৰ ফিল আছে তো মই এতিয়া কথাটো আহোঁ যে আমি ধৰি লওক মই এটা গ্ৰুপ খুলিছোঁ আই ছাপোৰ্ট MtCreations হোৱাটছআপ গ্ৰুপ তাতে মোৰ পাৰ্চনেল নাম্বাৰ থাকে সেই গ্ৰুপটোত মই বিচাৰিছোঁ যে আমাৰ অসমৰ যিবিলাক ক্ৰিয়েটৰ আছে সকলোখিনি যাতে আমি একগোট কৰিব পাৰোঁ ধৰি লওক আমি অসমৰ পৰা এতিয়া যদি আমি এক্সপেক্টেড ক্ৰিয়েটৰ ৰিয়েল ক্ৰিয়েটৰ আমি চাওঁ আমি 500 to 600 আমি এক্সপেক্ট কৰিব পাৰোঁ সো যাতে আমি তাৰ বেছিভাগে আমি মোৰ গ্ৰুপটোত জইন কৰিব পাৰোঁ এটা প্ৰডাক্টিভ আৰু ছাপৰ্টিভ আমি কিছুমান কথা আলোচনা কৰিব পাৰোঁ অকল ভিডিঅ' শ্বেয়াৰৰ কাৰণে গ্ৰুপটো নহয় আপোনালোকে ভাবিব পাৰে যে ভিডিঅ' শ্বেয়াৰ কৰিব পাৰিম গ্ৰুপটোত বা যাতা কিবা কিবি শ্বেয়াৰ কৰিব পাৰিম এইবিলাক নহয় তেতিয়াহ'লে এইটো ৰিমুভ খাব আপোনালোকে তাত ৰিমুভ হৈ যাব লাগিব কিয়নো তাত এটা প্ৰডাক্টিভ কথা পতা হ'ব সকলোৱে সৰু ডাঙৰ ইউটিউবাৰ মিলিয়ে তাত প্ৰডাক্টিভ কথা পতা হ'ব আৰু ফোন নাম্বাৰ আপোনালোকে বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত বা বিভিন্ন ধৰণৰ ইউটিউবাৰৰ লগত আপোনালোকে শ্বেয়াৰ কৰিব নোৱাৰিব সেইটো আপোনাৰ কমপ্লিটলি টাৰ্মছ এণ্ড কণ্ডিশ্যন মই ফ'ল' কৰি দিম তাতে টাৰ্মছ এণ্ড কণ্ডিশ্যন তাৰ এটা ষ্ট্ৰিক্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে গ্ৰুপটোত চ' যিসকলে ইয়াত জইন হ'ব বিচাৰে আমাৰ ক্ৰিয়েটৰ সকলোৱে কণ্টেক্ট কৰিব পাৰে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত মোৰ যিটো লিংক আছে মই সেইটো মই পাব্লিছ কৰি দিম চ' তাত গৈ আপোনালোকে গ্ৰুপটোত শ্বেয়াৰ হ'ব পাৰে এটা ৰিকুৱেষ্ট কিন্তু ৰিকুৱেষ্টটো এনেধৰণৰ যাতে তাত এক্সেপ্ট ইউটিউব কণ্টেণ্ট যাতে একো আপোনালোকে তাত শ্বেয়াৰ নকৰে এইটো মোৰ ৰিকুৱেষ্ট থাকে আপোনালোকে ইণ্ট্ৰডিউচৰী এটা তাত চেনেল লিংক আপোনালোকে দিব পাৰিব আৰু পিছত আপোনালোকে তাত কোনো ধৰণৰ চেনেল লিংক আপোনালোকে তাত দিব নোৱাৰিব এইটো মোৰ ৰিকুৱেষ্ট তো যদি আপুনি ইণ্টাৰেষ্টেড গ্ৰুপটোৰ প্ৰতি বা বিভিন্ন ধৰণৰ ইউটিউবাৰৰ লগত কথা পাতি বা বিভিন্ন ধৰণৰ আইডিয়াছ তাত শ্বেয়াৰ কৰি বা ছাপৰ্টিভ কিছুমান কথা পাতিবৰ কাৰণে আগ্ৰহী তেতিয়াহ'লে আপোনালোকে গ্ৰুপটোত জইন কৰক মষ্ট ৱেলকাম মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ আৰু বিভিন্ন ধৰণৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে আৰু বিভিন্ন ধৰণৰ তাত আমি প্ৰডাক্টিভ কথা পাতিম তো চি ইউ অন মাই গ্ৰুপ থেংক ইউ ভেৰি মাছ বাই বাই হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে চাই আছে MtCreations ইউটিউব চেনেল আমাৰ অসমত নতুন পুৰণি বহুতো ইউটিউবাৰ আছে আৰু এই সকলো ইউটিউবাৰক একেখন মঞ্চত অনাৰ বাবে আমাৰ এজন ক্ৰিয়েটাৰ মানৱেন্দ্ৰ তালুকদাৰে এটা নতুন প্ৰচেষ্টা হাতত লৈছে মানৱেন্দ্ৰ তালুকদাৰে এটা নতুন হোৱাটছআপ গ্ৰুপ ক্ৰিয়েট কৰিছে যিটো গ্ৰুপৰ নাম হৈছে আই ছাপোৰ্ট MtCreations এই হোৱাটছআপ গ্ৰুপত অসমৰ সকলো সৰু ডাঙৰ ইউটিউবাৰ এক্টিভ হৈ থাকিব আৰু অসমৰ ইউটিউব জগতখনক কেনেকৈ আগুৱাই লৈ যোৱা হ'ব ইয়াৰ ওপৰত সদায় আলোচনা বিলোচনা কৰা হ'ব যদি আপুনি এজন ইউটিউব ক্ৰিয়েটৰ হয় আৰু এই গ্ৰুপৰ সদস্য হ'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ'ৰ তলৰ ডিছক্ৰিপশ্যনত এটা হোৱাটছআপৰ গ্ৰুপৰ লিংক দিয়া আছে লিংকত ক্লিক কৰি আপুনি এই গ্ৰুপৰ সদস্য হ'ব পাৰিব আৰু অসমৰ সকলো ইউটিউবাৰৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব গতিকে পলম নকৰি আজিয়েই এই গ্ৰুপৰ সদস্য হওক আৰু নিজৰ পচন্দৰ ইউটিউবাৰৰ লগত পোনপটীয়াকৈ কথা পাতক হেল্ল' বন্ধুসকল পোনপ্ৰথমে মই MtCreations গৰাকী অৰ্থাৎ মোৰ বন্ধু মানৱেন্দ্ৰ তালুকদাৰলৈ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইয়াৰ উপৰিও তেওঁ যি হোৱাটছএপ গ্ৰুপ আছে আই ছাপোৰ্ট MtCreations এই গ্ৰুপটোৰ অৱদান সঁচাকৈ অতুলনীয় যিবোৰ নতুন ইউটিউব ক্ৰিয়েটৰ থাকে তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উদয় হয় আৰু সেই প্ৰশ্নবোৰৰ এনচাৰ পোৱাৰ একমাত্ৰ প্লেটফৰ্ম হৈছে আই ছাপোৰ্ট MtCreations হোৱাটছএপ গ্ৰুপ আপুনিও যদি এজন নতুন ক্ৰিয়েটৰ হয় তেনেহ'লে এই হোৱাটছএপ গ্ৰুপটো জইন কৰিব পাৰে ময়ো এজন ইউটিউবাৰ মোৰ এটা চেনেল আছে ডিজিটেল সহায় ইয়াত মই বিভিন্ন ধৰণৰ টেকন'লজি ৰিলেটেড টিপছ আৰু ট্ৰিক্স আগবঢ়াওঁ গতিকে আপোনালোককো এটাই অনুৰোধ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব হাই মোৰ নাম লুইছ আৰু আপোনালোকে চাই আছে MtCreations চ' আমাৰ মানৱীনত মোৰো এটা চেনেল আছে ইউটিউব চেনেল ৰঙিয়া 5 ষ্টাৰ না বুলি চ' আপোনালোকে মোৰ ভিডিঅ' চাব পাৰে মই তাত ধুনীয়া ধুনীয়া ভিডিঅ' দিওঁ চ' এইখিনি বাই Hi guys, মই শ্ৰী Pranjal Saikia from TKMine YouTube channel. মই YouTube ভিডিঅ' বনাওঁ so MtCreations গ্ৰুপটো বেষ্ট গ্ৰুপ এই গ্ৰুপত বহুত ডিছকাশ্যন হয় যিবিলাক নেকি নতুন বিগিনাৰ ইউটিউবাৰ তেওঁলোকক বহুত গাইড কৰে MtCreations চ' তেওঁ মোৰ ফ্ৰেণ্ড হয় মানৱেন্দ্ৰ তালুকদাৰ ত' থেংক ইউ মানৱেন্দ্ৰ তালুকদাৰ
তোমালোক মোৰ বেষ্ট অফ লাক থাকিলে আৰু আপোনালোকে এই গ্ৰুপটো ভালদৰে চলাই যোৱাত সহায় কৰিব কোনো যাতে বেয়া বস্তু ইয়াত শ্বেয়াৰ নকৰে কোনো ইউটিউবৰ বাহিৰে অন্য বেলেগ যাতে কণ্টেণ্ট আপোনালোকে শ্বেয়াৰ নকৰে তাৰে আশা কৰিছোঁ চ' ফ্ৰেণ্ডসকল থেংক ইউ বাই বাই এতিয়া মোক চাই আছে MtCreation ইউটিউব চেনেলত যাৰ ক্ৰিয়েটৰ হ'ল মানৱেন্দ্ৰ তালুকদাৰ তেওঁ বহুত ভাল ভাল ভিডিঅ' বনাই আছে যাৰ জৰিয়তে আমি বহুত লাভৱান হৈছোঁ আৰু আশা কৰোঁ তেওঁ আগলৈ ভাল ভাল ভিডিঅ' বনাই আগবাঢ়ি যাব আৰু তেওঁ এতিয়া বহুত ভাল কাম কৰি আছে সৰু সৰু ইউটিউবাৰবোৰক আগবঢ়াই নি আছে আৰু তাৰ বাবে হোৱাটছআপত গ্ৰুপ এটা খুলিছে আই ছাপোৰ্ট MtCreation বুলি যাৰ জৰিয়তে অসমৰ সৰু সৰু ইউটিউবাৰবোৰ লাভৱান হৈছে বা লাভৱান হ'বলৈ যাই আছে আপুনি যদি এজন নতুন ইউটিউবাৰ হয় তেতিয়াহ'লে সেই গ্ৰুপটোত আহিব পাৰে তাৰ পৰা আপুনি বহুত লাভ হ'ব আৰু মানৱেন্দ্ৰ তালুকদাৰে যিমান পাৰে আপোনাক সহায় কৰি যাব আমাকো বৰ্তমান সহায় কৰি আছে আমিও সেই গ্ৰুপটোত বৰ্তমান মেম্বাৰ হৈ আছোঁ মোৰ নাম শ্ৰী নয়নমণি দাস মই ক্ৰেজি ধামাল নামৰ গ্ৰুপৰ বা চেনেলৰ মই মেম্বাৰ হয় চেনেলটোৰ জৰিয়তে মানুহক আমি হহুৱাবলৈ চেষ্টা কৰি আছোঁ গতিকে আপোনালোকেও যদি আমাৰ চেনেলবিলাক ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ ফ্ৰেণ্ড MtCreation চেনেলটো মোৰ ফ্ৰেণ্ডৰ চেনেল হয় এইটো মানৱেন্দ্ৰ তালুকদাৰ তো এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নমস্কাৰ মই মানস প্ৰতীম শৰ্মা আৰু মোৰ চেনেলটো হৈছে MPS মানস এই চেনেলটোৰ জৰিয়তে মই বিভিন্ন ধৰণৰ ৰহস্যময় ভিডিঅ' আপোনালোকলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰোঁ এতিয়া কথাটো হ'ল MtCreation এটা জনপ্ৰিয় ইউটিউব চেনেল এই চেনেলটোৱে বিভিন্ন ধৰণৰ সুন্দৰ ভিডিঅ' আমালৈ আগবঢ়াই দিয়ে আৰু এই চেনেলটো মই চাই আছোঁ যথেষ্ট সুন্দৰ ভিডিঅ' আগবঢ়াই দি আছে আমাৰ বাবে এই চেনেলটো এটা হোৱাটছএপ গ্ৰুপ আই ছাপোৰ্ট MtCreation বুলি এটা হোৱাটছএপ গ্ৰুপ আছে এই গ্ৰুপটোৱে আমাৰ দৰে যিসকল নতুন ইউটিউবাৰসকলক যথেষ্ট সহায় কৰিছে কাৰণ আমাৰ যিসকল নতুন আৰু সৰু কিছুমান ইউটিউবাৰ সেই ইউটিউবাৰসকলৰ মনত বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে বিভিন্ন ধৰণৰ মনত খুদিয়নি থাকে বিভিন্ন ধৰণৰ কথা থাকে সেই কথাবিলাক এই গ্ৰুপটোৰ দ্বাৰা আনৰ লগত আলোচনা কৰিব পৰা যায় গতিকে এই ধৰণৰ গ্ৰুপ আমাৰ বাবে সঁচাকৈ লাগতিয়াল আৰু MtCreationৰ মানৱেন্দ্ৰ তালুকদাৰলৈ মোৰ ধন্যবাদ কাৰণ তেখেতে এনেকুৱা এটা গ্ৰুপ বনাইছে আৰু আমাক তাতে এড কৰিছে তেখেতক ধন্যবাদ আৰু তেখেতে সুন্দৰ ভিডিঅ' আগলৈকে বনাই যাওক মোৰ শুভেচ্ছা থাকিল হেল্ল' টু এভৰিৱান দিছ ইজ প্ৰিয়ংকুল আপোনালোকে মোক বৰ্তমান দেখা পাই আছে MtCreation নামৰ ইউটিউব চেনেলটোত মই অসম ভ্লগাৰ নামৰ এটি ইউটিউব চেনেল চলাই আছোঁ বৰ্তমান আপোনালোকেও চাব পাৰে অসম ভ্লগাৰ বুলি ইউটিউবত চাৰ্চ কৰি ফ্ৰেণ্ডছ মই আজি ক'বলৈ বিচাৰিছোঁ যে MtCreationৰ ক্ৰিয়েটৰ মানৱেন্দ্ৰ তালুকদাৰ ডাঙৰীয়াই এটা হোৱাটছআপ গ্ৰুপ ক্ৰিয়েট কৰিছে যে আমাৰ অসমৰ যিখিনি ইউটিউবাৰ আছে তেওঁলোকক হেল্প কৰাৰ উদ্দেশ্যে এই গ্ৰুপটোত তেওঁ ক্ৰিয়েট কৰিছে গ্ৰুপটোৰ নাম হ'ল আই ছাপোৰ্ট MtCreation সেই গ্ৰুপটোৰ এজন ময়ো সদস্য হয় গতিকে আপোনালোকলৈ অনুৰোধ জনালোঁ যেন আপুনি যদি এজন জেনুইন ক্ৰিয়েটৰ হয় আপুনি যদি কোনো ধৰণৰ ফেক ভিডিঅ' নবনায় বা ইউটিউবত লাগি আছে ডেইলি তাৰমানে আপুনি ভিডিঅ' আপলোড কৰি আছে কষ্ট কৰিছে চেনেল গ্ৰ' কৰিব পৰা নাই তাৰ ওপৰত আমি কিছুমান আলোচনা কৰোঁ বা আমি কিছুমান টিপছ দিওঁ সেই গ্ৰুপটোত আপুনিও আহিব পাৰে আমাৰ আই ছাপোৰ্ট MtCreation গ্ৰুপটোত ভিডিঅ'টিৰ তলত ডিছক্ৰিপশ্যনত আই ছাপোৰ্ট MtCreation যিটো হোৱাটছআপ গ্ৰুপ আছে অনলি ফৰ ক্ৰিয়েটাৰ্ছ অকল ক্ৰিয়েটৰবিলাকহে আহিব পাৰিব সেই গ্ৰুপটোত আপোনালোকে সেই গ্ৰুপটোত আহিব পাৰে আহি নতুন কথা শিকিব পাৰিব এইখিনিয়ে ক'ব লগা মোৰ নাম প্ৰাঞ্জল শইকীয়া মই অসমীয়া হোৱাটছআপ ষ্টেটাছ ভিডিঅ' বনাওঁ ইউটিউবত চাৰ্চ কৰি চাব পাৰিব প্ৰাঞ্জল শইকীয়া চাৰ্চ কৰিলে মোৰ চেনেলটো পাব যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব মই বৰ্তমান ক'বলৈ আছোঁ MtCreation চেনেলৰ ওপৰত MtCreationৰ অ'নাৰ মানৱেন্দ্ৰ তালুকদাৰে এটা হোৱাটছআপ গ্ৰুপ খুলিছে আই ছাপোৰ্ট MtCreation বুলি য'ত অসমৰ সৰু ডাঙৰ বহুতো ইউটিউবাৰ এড হৈ আছে তাত ইউটিউবৰ বহুতো কথা আলোচনা কৰা হয় মই ভাবোঁ এনেধৰণৰ আলোচনাই আমাক সকলোকে আগুৱাই নিয়াত সহায় কৰিব মই মানৱেন্দ্ৰ তালুকদাৰক অনুৰোধ জনাওঁ যে গ্ৰুপটো ভালদৰে চলাই যাওক তেওঁ ধন্যবাদ
হাই গাইজ, আজি আপোনালোকে কেচি ক্ৰিয়েশ্যনক চাই আছে এমটি ক্ৰিয়েশ্যনৰ মোজাত নাম দুটা অলপ দেখাত একে আৰু দেখাত মানে অলপ শুনিবলৈও একে, মাত্ৰ আগৰ দুটা ৱৰ্ড বেলেগ বেলেগ, য'ত এমটি আৰু কেচি। চ' আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এইটো এমটি ক্ৰিয়েশ্যনত আপোনালোকে ভিডিঅ'টো বৰ্তমান চাই আছে, আৰু এমটি ক্ৰিয়েশ্যনৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে এমটি ক্ৰিয়েশ্যনৰ অৰ্থাৎ যিজন এমটি ক্ৰিয়েশ্যনৰ স্বত্বাধিকাৰী সেইজন হৈছে মানৱ দা, আৰু আপোনালোকে নিশ্চয় চিনি পায়। আৰু মানৱ দাই এটা হোৱাটছএপ গ্ৰুপ খুলিছে, য'ত অসমৰ সৰু ডাঙৰ বহুতো ইউটিউবাৰ এই গ্ৰুপটোৰ লগত জড়িত হৈ আছে, আৰু এই গ্ৰুপটোত আমি বহুত নজনা কথা শিকিব পাৰোঁ, আৰু এখন ধুনীয়া প্লেটফৰ্ম এখন পাইছোঁ। মই এই গ্ৰুপটোত জড়িত হ'ব মোটামুটি 15 দিনমান হ'ল, কিন্তু মই এই গ্ৰুপটোৰ পৰা বহুত কথা শিকিছোঁ, স্পেচিয়েলি মানৱ দাৰ পৰা বহুত কথা শিকিছোঁ। মানৱ দাই ইউটিউবত বহু মাহ সময় ধৰি লাগি আছে আৰু বহু কথা জানে ইউটিউবৰ, আৰু আপোনালোকে ইয়াৰ দ্বাৰা এই গ্ৰুপটোৰ সহায়ত বহু কথা জানিব পাৰিব, আৰু এই গ্ৰুপত আপোনালোকে কেনেকৈ জইন কৰিব সেই কথা মানৱ দাই আপোনালোকক জনাই দিব। আৰু লগতে মানৱ দাৰ ইতিমধ্যে 6000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল, যাৰ বাবে মই এমটি ক্ৰিয়েশ্যনক কংগ্ৰেচুলেশ্যন ক'ব বিচাৰিছোঁ। এমটি ক্ৰিয়েশ্যন কংগ্ৰেচুলেশ্যন, আৰু তুমি এনেকৈ আমাক সহায় কৰি যাবা বুলি আশা ৰাখিলোঁ, আৰু আপোনালোকৰ ইয়াৰ এমটি ক্ৰিয়েশ্যনৰ পৰা সদায় সহায় পাই যাব বুলি মই গেৰাণ্টি দিব পাৰোঁ। চ' আপোনালোকে এমটি ক্ৰিয়েশ্যনৰ যিটো গ্ৰুপ আছে সেইটোত সোনকালে জইন হওক, তাৰে কামনাৰে আজিলৈ বাই বাই।